নমস্কাৰ বন্ধুসকল, এটা খুবেই লজ্জাজনক ঘৃণনীয় ঘটনা সংঘটিত হ'ল এই ভাৰতবৰ্ষত। এজন বাপেকে নিজৰ ছোৱালীৰ লগত ১.৫ বছৰ ধৰি কৰি আছিল শাৰীৰিক সম্পৰ্ক। নিজৰ ছোৱালীজনীক ব্লেকমেইল কৰি আছিল শাৰীৰিক সম্পৰ্ক। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ১.৫ বছৰ আগত যেতিয়া ঘৰত কোনো নাছিল, তেতিয়া ছোৱালীজনীৰ লগত শাৰীৰিক সম্পৰ্ক কৰি বাপেকে মোবাইলত ৰেকৰ্ডিং কৰি লৈছিল। ছোৱালীজনীৰ বিয়া হোৱাৰ পিছতো ছোৱালীজনীক ব্লেকমেইল কৰি আহিছিল শাৰীৰিক সম্পৰ্ক। যেতিয়া ছোৱালীজনীৰ মাকে মোবাইল খুলি চাইছিল, তেতিয়া সকলোবোৰ ফটো আৰু ভিডিঅ' দেখা পাইছিল। ইয়াৰ পিছত মাকে পুলিচক ফটো আৰু ভিডিঅ' দেখুৱাই এই কলংকিত বাপেকক গ্ৰেপ্তাৰ কৰাইছিল। বন্ধুসকল, এটা খুবেই লজ্জাজনক ঘটনা।